হেল্ল' এভৰিৱান, অন্য এটা মিনি ব্লগৰ সৈতে মই হিমাশ্ৰী আজি গাড়ীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, কিয়নো আজি আমি আহি আছোঁ টুকটুকৰ ঘৰলৈ। টুকটুক যিহেতু দেউতাকৰ ঘৰত আছে আৰু এতিয়া মামায়েকৰ ঘৰলৈ যাব। আমি সকলোৱে নিব আহিলোঁ। এয়া দেখিছে না, দাদায়েকৰ লগত কিমান যে তাই ধেমালি কৰি আছে। খুব সোনকালে ডাঙৰ হৈ গ'ল, বহুত দিনৰ মূৰত দেখিছোঁ, একদম হেঁপাহ পলুৱাই চাইছোঁ তাইক। তাৰপিছত এয়া বায়ে চাহ দিলে, চাহ খাই ল'লোঁ আৰু খাই মেলি হোৱাৰ পিছত আৰু ঘৰলৈ আহিবই হ'ল। এয়া টুকটুকক লৈ আহিছোঁ। আজি খুব মনটো আমাৰ ভাল লাগিছে, কিয়নো বহুত দিনৰ মূৰত তাই যে আমাৰ ঘৰলৈ যাব আৰু মাহঁতো ৰৈ আছে, কাম কৰি মেলি মানে আজৰি হৈ আছে আৰু যে আহিব টুকটুক, আমি ল'ম, খুব মানে কথা পাতিম, চবৰে মানে হেঁপাহ আৰু বহুত দিনৰ মূৰত যাব যে। তাই আহি থাকোঁতে বাৰ লগত খুব ধেমালি কৰি আহিছে, তাই একদম কথা পাতিছে। আগতেতো আমি লৈ থাকোঁতে বাক চিনিয়ে নাপায়, এতিয়া তাই যেতিয়া দেউতাকৰ ঘৰলৈ গ'ল, বায়ে খুব মানে অকলশৰে গোটেইখিনি তাইক চম্ভালে, সেইকাৰণে তাইক এতিয়া চিনি পোৱাও হ'ল। আৰু অৱশ্যে মাকক কোনেনো চিনি নাপাব, নহয়নে? এই আহি থাকোঁতে তাইক মই অকণমান ভিডিঅ' কৰিছিলোঁ, ধুনীয়াকৈ মোৰ কোচত আহিছে আৰু বহুত দিনৰ মূৰত ময়ো লৈছোঁ, খুব বেছি ভাল লাগিছে মনটো। তেনেকৈ আৰু আজি ইয়াত নিব আহিলোঁ আমি। মোৰ মিনি ভ্লগবোৰ আপোনালোকে ক'ৰ পৰা চাই এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই, আৰু কেনেকুৱা পায় সেইটোও জনাই দিব। বাটত এয়া ৰ'ব লগা হ'ল, কিয়নো বায়ে ঘৰলৈ মিঠাই অলপ ল'লে আৰু আমাকো চিপছ খাব দিলে। সেইবোৰ পিছে দেখুওৱা নহ'ল। আৰু এটা কথা, এই আহি পায়ে আমাৰ ঘৰত মানে দুটা পাৰ্চেল আহি আছিলে মোৰ ভাগৰ। এয়া ধুনীয়া চেইন আহিছিলে 5ডাল, 137 মানতে পাইছোঁ, একদম এফৰ্ডেবল প্ৰাইচত আপোনালোকে ল'ব পাৰে, যিহেতু বজাৰতকৈ খুব বেছি কম দামতে দিছে আৰু কোৱালিটিও বহুত ভাল হয়। আৰু মই কুৰ্তি ছেট এযোৰো লৈছিলোঁ, কুৰ্তি পেণ্ট আৰু লগত চুৰ্ণি এখন আহিছে, একদম এফৰ্ডেবল প্ৰাইচতে পাব আপোনালোকে। মই দেখাই দিছোঁ আপোনালোকক আনবক্সিং কৰি। এয়া আপোনালোকক দেখাবলৈ মানে গোটেইখিনি মই প্ৰথমৰ পৰাই দেখাই দিছোঁ, খুলি মানে প্ৰথম দেখাই দিছোঁ আৰু মই আগতে কেতিয়াও চোৱাই নাই, এতিয়াই প্ৰথম চাইছোঁ আৰু ভিডিঅ'টো কৰিছোঁ। কটনতে আছিলে গোটেই পেণ্ট আৰু কুৰ্তি, সকলোতে প্ৰিণ্ট আছিলে আৰু এখন বগা চুৰ্ণি। যিহেতু গৰম দিন আহিছে আৰু গৰম দিনত কটন কাপোৰ পিন্ধিলে মানে আমাৰ খুব বেছি আৰাম লাগে। এয়া ভণ্টিয়ে পিন্ধিছে, অকণমান তাইকে ভিডিঅ' কৰি দেখাই দিলোঁ। গোটেই হ'ল বডিত আপোনালোকে প্ৰিণ্ট পাব আৰু একদম কোমল কাপোৰ হয়, খুব বেছি আৰাম পাব পিন্ধি। মোৰ ভাল লাগিলে, সেইবাবে মই অৰ্ডাৰ কৰিলোঁ আৰু মই যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাই আহিছে। আপোনালোকে যদি লাগে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় লিংকটো দিবলৈ ট্ৰাই কৰিম। আজিৰ মিনি ভ্লগটো ইমানেই আছিলে, আজিলৈ আহিছোঁ, বাই বাই গাইজ।